Namaskar and welcome to New Educates. Competitive English or আৰু এটা important chapter Subject-Verb Agreement. আৰু তাৰে ওপৰত বেছ কৰি আজিৰ PYQs খিনি আমি সলভ কৰিম। তাৰ কনসেপ্ট কেনেকা ইউজ হয় কেনেকা শৰ্টকাটস আছে সেইখিনি চাম। Let's start. Number 1. Neither he nor his friends. যিমানখিনি PYQs or তোমাৰ এই এৰাৰ নিচিনা কোৱেশ্চনবোৰ কৰি যাবা সিমান তোমাৰ সেই কনসেপ্টবোৰ ইউজ হৈ থাকিব আৰু হেতুৰ কাৰণে ইমানখিনি কৰাই আছো যদি তোমালোকক একদম ডিটেইলছত কনসেপ্টখিনি ক্লাছ লাগে তেতিয়া হলে কমেন্টত লিখি দিবা we will get back to you. So let's start with question number 1. Neither he nor his friends is going out for the shoot. এইটো কনসেপ্ট আমি আগতে ইউজ কৰিছো হয় নাই কোৱাচোন মনত আছে নাই আগৰ ভিডিও কিটা যদি চোৱা নাই এতিয়া চাই লোৱা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি লোৱা কেলেখিনি এইখিনি concept আগতো আমি বেলেগ এটা চ্যাপ্টাৰত ইউজ কৰিছো but the concept remain the same and তাৰ uses খিনিও একেই নিচিনা হ'ব থাকিব neither nor concept of neither nor এই যেতিয়া neither nor থাকিব নহয় তেতিয়া তুমি verb টো point out কৰিবা verb হল is এই verbৰ লগত subject টোক চোৱা মানে subject নহয় এই verbৰ লগত থকা noun টোক চোৱা নাউনৰ ফৰ্মটো কি হয় সিঙ্গুলাৰ হয় নে প্লুৰেল প্লুৰেল হয় তেতিয়া হলে ভার্ব লাগিব প্লুৰেল ইমান মনত থলে হ'ল ভাৰ্বৰ লগত থকা নাউনটো ফৰ্ম দুটাৰ একে কৰি দিলে হ'ল নেক্সট most of the girls এটো আগতে কৰিছো most of যেতিয়া most of আহিব ই যদি তাৰ লগত প্লুৰেল নাউন লৈছে তেতিয়া হলে ভাৰ্বটো কি হ'ব প্লুৰেল হ'ব Indian politics currently seem to be a battle between a juggernaut and a footnote. It is Indian politics. Politics is a word that looks like a plural. কিন্তু তার ফাংশন কেনেকা করে সিঙ্গুলার এতিয়া হলে এই ইন্ডিয়ান পলিটিক্সৰ কাৰণে মানে পলিটিক্সৰ কাৰণে এটা ভার্ব বিচাৰিব আছে currently seem to be a seem is a politics হয় নাই now politics যদি সিঙ্গুলার হয় তেতিয়া হলে ই এক সিঙ্গুলার বনোৱা ভার্বৰ যদি সিঙ্গুলার ফর্ম আমি ইউজ কৰিব লাগে ভার্বত কি লগাও seems next was she a bird she would definitely fly to you and say that she could not live without you hypothetical situation poetic situation where use কৰো কিন্তু কেতিয়াবা was use কৰিব পাৰি because it is hypothetical and poetic so this is so তেতিয়া হলে এটো হল no error next he is one of the soldiers who has gone to Kargil during the time of war one of যেনেকা most of আছিলে আমি most of ৰ পিছত কি চাইছিলো তাৰ লগত থকা noun টো কি ফৰ্মত আছে ইয়াতো soldiers কি ফৰ্মত আছে সিঙ্গুলার হয় না প্লুৰেল প্লুৰেল হয় এতিয়া ইহঁতৰ কাৰণে verb কোনটো লাগিছে এতিয়া এই who টো যে আছে এই who টো এই গুটি one of the soldiers ৰ কাৰণে লাগি আছে এতিয়া verb হয় has এতিয়া has কি ফৰ্মত আছে সিঙ্গুলার যদি soldiers plural হয় verb plural the new tagline for the television sets are attracting more and more customers day by day এতিয়া চোৱাচোন এতিয়া প্ৰথম মোক এইটো কোৱা যে ইয়াত সাবজেক্ট কোনটো হয় আইডেন্টিফাই কৰা আৰু মোক কমেন্টত লিখি দিয়া এতিয়া ভিডিওটো যদি এতিয়াও লাইক কৰা নাই নহয় জলদি কৰি দিয়া নহলে বাকি কিটা নকৰা এনে কৈছো বাকি কিটা কৰা ঠিক আছে এতিয়া এইফালে যোৱা 6 the new tagline for the television sets are attracting ইয়াত সাবজেক্ট কি হয় এইটো হয় এইটো নহয় ইয়াত কেলে কি প্ৰিপজিশন আছে প্ৰিপজিশনৰ অবজেক্ট হয় the new tagline for the television sets are attracting এতিয়া কি বস্তুটো অ্যাট্ৰাক্ট কৰিছে the new tagline তেতিয়া হলে verb এইটো যে আছে new tagline ৰ কাৰণে আছে new tagline টো এটা কোৱাচোন প্লুৰেল হয় নে সিঙ্গুলার taglines তাক প্লুৰেল বনাব পাৰি নহয় তেতিয়া হলে ই সিঙ্গুলার হয় ইয়াত কি আহিব সিঙ্গুলার verb
is. A lot of singers encourages the crowd to dance to enjoy the moment to the fullest. Again, lot of তাৰপিছত one of most of এতিয়া আমি তাৰপিছত কি অবজাৰ্ভ কৰিব লাগে তাৰপিছত থকা নাউনটোৰ স্ট্ৰাকচাৰ মানে ফৰ্মটো lot of singers তাৰপিছত এতিয়া ভাৰ্বটো চোৱা encourages singers হয় plural ভাৰ্বটো হ'ব লাগে plural আছে কি স্ট্ৰাকচাৰ এতিয়া encourage is the verb ইয়াত আছে encourages যেতিয়াই ভাৰ্বত ses লাগি থাকে ই কি হয় singular বুজিলানে পাৰে কৈ আছো নেক্সট তেতিয়াহলে ইমানখিনি যদি একদম কনসেপ্ট ক্লিয়াৰ হৈ থাকে তুমি গোটেই সেন্টেন্স পঢ়ি থাকি তোমাৰ সলভ কৰিব দৰকাৰ নাই পটপট হৈ যাব যদি কনসেপ্ট ক্লিয়াৰ থাকে এইখিনি মুখস্থ মাৰিব লাগিব এইখিনি যদি মুখস্থ মাৰিম যদি যোৱা নহয় এই জনমত তোমাৰ ইংলিশত জিৰ'ই পাই থাকিবা নেক্সট বাদ দিয়া তেতিয়াহলে এতিয়া ইফালে চোৱা question number 8 the doctor with his two daughters were unable to find the reason behind his son's sudden demise now identify subject and verb the doctor with his two daughters এইটো subject নহয় these are add on মানে additional parts হয় আৰু ইয়াত verb এতিয়া চোৱা প্ৰথম verb কি আছে were were the doctor আৰু were with his two daughters মানে তাৰ subject যিহেতু doctor হয় তেতিয়াহলে এই verbটো লাগিছে ডক্টৰৰ কাৰণে ডক্টৰ কি হয় singular হয় নে তেতিয়াহলে got it এতিয়ালৈকে question খিনি চাগে মজা লাগিলে কৰি এতিয়া আৰু ভাল লাগিব সেইকাৰণে ভাল লাগিব লাগে যদি like share and hit the notification bell but only after that come to question number 9 the number of refugees residing in America yes আগত সমান আগতে মানে আমি one of most of সেই কনসেপ্টটো পাইছিলো ইয়াত খালি number of সেই কনসেপ্টটো নালাগে সেই কনসেপ্টটো মানে ইউজ নহব এতিয়া যেতিয়া the number of থাকিব the number of he কাম কৰিব as a singular subject তেতিয়াহলে verb লব singular এই verbটো আহিছে তাৰ কাৰণে singular verb হলে ই যাব কিন্তু ইয়াতে এটা twist আছে twistটো কি the number of to singular হয় এই number of যদি লগাই দিয়া তেতিয়াহলে verb আকৌ plural হয় এই কনসেপ্টটো মনত থব the number of singular verb a number of plural verb একদম হেনেকা মনত থলে ইজি হৈ যাব the candidate who have not given their payment till now is এতিয়া is to আহিছে কাৰ কাৰণে the candidates ৰ কাৰণে candidates singular or plural verb ki lagi next under the immense starred roof people was walking fast like threads of color being woven into the gray wave etia under the immense starred roof people দেখিবলৈ singular নিচিনা কাম কৰে কিন্তু plural তেতিয়াহলে verb লাগিব plural next the decline in the fortunes of the once esteemed royal family of Mysore are a direct consequence of the refusal of the members of the family to look for jobs in independent India এইটো ডাঙৰ এটা sentence হয় sentence অকমান ভালকে চাই লোৱা তাৰপিছত reply দিয়া জলদি চামাৰিলে নাই বাৰু এইফালে চোৱা তেতিয়াহলে the decline in the fortunes of the once esteemed royal family of Mysore are a direct consequence এটা direct consequence কি এটা decline to হয় মানে এই decline to subject হয় ইয়াৰ কাৰণে verb লাগিছে কোনটো ইয়াৰটো এতিয়া decline to singular হয় না plural singular হয় তেতিয়াহলে এই কাৰণে বাৰে বাৰে কৈ আছিলো subject আৰু verb identify কৰিবলৈ আৰম্ভ কৰা next his mastery over several sports and the social graces make him a sought after coach his mastery over several sports and দুটা part of sentences of join কৰে আৰু বন কৰিব লগা কথা এইটো যে দুইফালে ভাৰ্বৰ স্ট্ৰাকচাৰটো সেম থাকিব লাগিব এতিয়া চোৱা his mastery over several sports and the social graces plural হয় now ইয়াৰ পিছত verbটো চোৱা make plural আছে then no error
Next, the branch manager and the area officer is on leave. The branch manager and the area officer. Yes, one. দুইফালে noun আছে, দুইফালে same structure আছে. নাউনৰ স্ট্ৰাকচাৰ কিন্তু দুইটাৰ আগতে দা লগা আছে এতিয়া যদি দুইটাৰ আগতে দা লগা আছে মানে আৰ্টিকেল এটা লাগি আছে মানে কি বুজায় দুইজন বেলেগ বেলেগ মানুহ তেতিয়া হলে এই দুইজন যেতিয়া হৈ গল ইজ কেনেকা হ'ব আৰু হ'ব next the PM as well as his ministers are busy in campaigning for coming elections the PM as well as his ministers are busy the PM as well as his ministers are busy এতিয়া PM as well as his minister busy কিহত আছে campaigning ত এতিয়া সেন্স কি হৈ দিছে সিঙ্গুলাৰ নে প্লুৰাল এই গোটেই এটা সিঙ্গল টাৰ্ম নিচিনাকে ধৰি লোৱা প্লুৰাল মিনিং দিছে নে সিঙ্গুলাৰ মিনিং দিছে যদিও ইয়াত PM টো সিঙ্গুলাৰ হয় কিন্তু টাৰ্মটো গোটেইটো স্ট্ৰাকচাৰটো কিহৰ সেন্স দিছে প্লুৰালৰ ভাৰ্ব আছে প্লুৰাল তেতিয়াহ'লে নো এৰাৰ নে এৰাৰ আছে কোৱাচোন নো এৰাৰ প্ৰথম কমেন্ট কৰি লিখি দিয়া যে কাৰ কেইটা ৰাইট হ'ল আৰু এতিয়া যাম question number 16 we should not forget that we have a right to criticize but at the same time each of us have to remember the duty ইয়াত চোৱা এটা কিবা সাবজেক্ট ভার্ব হেৰি কৰি আইডেন্টিফাই কৰাচোন প্ৰথম আইডেন্টিফাই কৰি লোৱা তাৰপিছত মই কৰিলা নাই কৰা এইফালে চোৱা তেতিয়াহ'লে 16 we should not forget ইমানখিনি লোৱা but at the same time each of us each every either যেতিয়া আহিব তাৰ লগত তাহাঁতি সিঙ্গুলাৰ ভাৰ্ব ল'ব কথা হ'ল এইটোৱে each of us আছে আৰু তাৰ কাৰণে আছে কি have to কি সিঙ্গুলাৰ নে প্লুৰাল সিঙ্গুলাৰ বনাই দিয়া যদি each every আৰু either সদায় সিঙ্গুলাৰ ভাৰ্ব লয় যদি the bread and breakfast where আৰু পঢ়িবই দৰকাৰ নাই bread and breakfast এই টাৰ্মটো সিঙ্গল ইউনিট নিচিনা কাম কৰি আছে তেতিয়াহ'লে সিঙ্গুলাৰ ভাৰ্ব ল'ব was the advent of a plethora of new tools to create web pages the advent of a plethora of new tools to create web pages are the cause for the advances in web technology এতিয়া the advent এতিয়া ইয়াত এই advent to subject হ'ল এই সাবজেক্টৰ কাৰণে ভাৰ্ব কি লাগিছে প্ৰথমটো আইডেন্টিফাই কৰাচোন অফ প্ৰিপজিশন আছে অফ এইটো তাৰ অবজেক্ট হয় অফ আকৌ প্ৰিপজিশন তাৰ অবজেক্ট টু এইটো তাৰ কাৰণে এতিয়া advent cause advent is the cause so adventৰ কাৰণে লাগিছে এইটো ভাৰ্ব advent এটা সিঙ্গুলাৰ নে প্লুৰাল সিঙ্গুলাৰ তো দেখিয়ে গম পাইছে যাতে তেতিয়াহ'লে is not only the doctor but also not only but also এই টাৰ্মটো যেতিয়া আহিব এই নিডাৰ নৰ যোনটো কণ্ডিশ্যন আছিলে যে নিডাৰ নৰৰ যোনটো কনচেপ্ট আছিলে নিডাৰৰ পিছত আৰু নৰৰ পিছত যোনটো তোমাৰ সাবজেক্ট থাকে সেই সাবজেক্টটোৰ মানে ভাৰ্ব সেই দুটা সাবজেক্টৰ কাৰণে যোনটো ভাৰ্ব থাকে সেই ভাৰ্বটো সবচে ওচৰত থকা সাবজেক্টৰ লগত ডিপেন্ড কৰে মানে সবচে ওচৰত থকা সাবজেক্টটোৰ ওপৰত ডিপেন্ড কৰে ইয়াতো সেই একেই কণ্ডিশ্যন নট অনলি বাট অলসো ইয়াৰ কাৰণে ভাৰ্ব লাগিছে of this nursing of is এতিয়া এই ইউজটো ডিপেন্ড কৰিব ইয়াৰ সবচে ওচৰত থকা সাবজেক্টটো সবচে ওচৰত থকা সাবজেক্টটো কি the nurses কি হয় প্লুৰাল ইয়াক বনাই দিয়া প্লুৰাল খতম খতম এটাই বাছি আছে কিন্তু এইটো হ্যাক কৰি যাব লাগিব গুচি নাযাবা বহি থাকা চুপচাপ the department assured us that a series of seminars were to be arranged কমেন্ট কৰি লিখি দিয়া যে ইয়াৰ আনসাৰ কি আৰু যোনে যোনে ভাল পালা ভিডিঅটো একদম লগে লগে তোমালোকে যদি লগ এতিয়ালৈকে লাইক কৰা নাই এতিয়াই কৰা যোৱা আগতো কমসে কম কৰি যোৱা the department assured us that a series of seminars were yet series of seminars আকৌ সিঙ্গল ইউনিট নিচিনা কাম কৰি আছে সিঙ্গল ইউনিট নিচিনাকে যদি কাম কৰি আছে তেতিয়াহ'লে এই ভাৰ্বটো সিঙ্গুলাৰ ল'ব এইবোৰ PYQবোৰ যিমান প্ৰেক্টিছ কৰি যাবা মানে তোমাৰ গ্ৰামেটিকেল কনচেপ্টবোৰ মানে সাবজেক্ট ভাৰ্ব এৰাৰ্ছ এডজেক্টিভছৰ এৰাৰ প্ৰিপজিশনৰ এৰাৰ্ছ বা তোমাৰ এডভাৰ্বৰ প্ৰনাউন্সৰ এৰাৰ যিমান প্ৰেক্টিছ কৰি যাবা সিমান তুমি একদম ইজিলি কৰিব পাৰিবা কিন্তু ইয়াতকে বেছি সময়টো কোনে খায় ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰি যোৱা আকৌ আগন্তুক ভিডিঅ'ত আৰু PYQs লৈ আহিম see you in the next video